প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছো এটা নতুন সুন্দৰ ভিডিঅ'লৈ। মই সমন্বয় বাহিকাৰী আলোচনীৰ সম্পাদক কোঁৱৰ। আজি আমি ভাষণৰ ক্ষেত্ৰত এটা উন্নত ভাষণ প্ৰদান কৰিবলৈ হ'লে আমি কি কথাবিলাকতনো মন দিব লাগিব, আজি ভিডিঅ'টোত আপোনালোকৰ লগত তাকে বিনিময় কৰিবলৈ আগবাঢ়িছোঁ। আহকচোন তেতিয়াহ'লে পোনে পোনে আমি ভিডিঅ'ৰ সেই কথাখিনিৰ মাজলৈ যাওঁ। প্ৰিয় বন্ধুসকল, এটা উন্নত ভাষণ প্ৰদান কৰিবলৈ হ'লে সামাজিক স্থানত বা যিকোনো এখন মেল মিটিঙতেই বা কোনো বিশেষ এক মঞ্চতেই, তেতিয়াহ'লে আমি ভাষণৰ ক্ষেত্ৰত প্ৰথম গুৰুত্ব দিবলগীয়া অতিকৈ প্ৰয়োজনীয় কথাটো যে আমাৰ এটা সুন্দৰ তাতে প্লেনিং লাগিব আৰু তাত সুন্দৰভাৱে প্ৰিপিয়েশ্যন লাগিব। এই প্লেনিং আৰু প্ৰিপিয়েশ্যনে এটা আচলতে ভাষণক আমাৰ উন্নীত স্থানলৈ উপনীত কৰিব। কিয়নো আমি যেনেকৈ এটা ঘৰ বনাবলৈ হ'লে কিছুমান আমি প্লেনিং কৰোঁ, এটা ডায়াগ্ৰাম কৰোঁ, তাৰপিছতে আনুষংগিক আমি কামখিনিত আগবাঢ়ি আহোঁ। ঠিক তেনেধৰণে আমি ভাষণ এটা প্ৰদান কৰিবলৈ হ'লেও আমি কিন্তু ভাষণটোৰ বাবে কিছু আমাৰ প্লেনিং লাগিবই আৰু তাক আমি প্ৰিপিয়েশ্যন কৰিবই লাগিব। সেই বন্ধুসকল, এই ক্ষেত্ৰত আমি নিশ্চয়কৈ এইখিনি কৰিলে আমি এটা উন্নত ভাষণৰ ক্ষেত্ৰত আমি আগবাঢ়িবলৈ সক্ষম হওঁ। প্ৰিয় বন্ধুসকল, ইয়াৰ পাছতে সেয়া হ'ল প্ৰেক্টিচ, অৰ্থাৎ আমি যিটো অভ্যাস যিকোনো কামতে যেনেকৈ অভ্যাসৰ ফলত তাক এটা সফলতা লাভ কৰা হয়, ঠিক তেনেধৰণেও এটা উন্নত ভাষণ প্ৰদান কৰিবলৈ হ'লে তাত কিন্তু যথেষ্ট অভ্যাসৰ প্ৰয়োজন আছে। কিয়নো বিভিন্ন সময়ত বা বিভিন্ন ঠাইত যেতিয়া বিভিন্ন পৰিৱেশত যেতিয়া ভাষণ দিবলগীয়া হয়, তেতিয়া নিজকে বহু ক্ষেত্ৰত নিজকে প্ৰস্তুত কৰিব লগা হয় আৰু তাৰ কাৰণে যথেষ্ট আমাৰ অভ্যাসৰ প্ৰয়োজন হয়। আৰু এই অভ্যাস আমি বিভিন্ন ধৰণে কৰিব পাৰোঁ। কেতিয়াবা আমি প্ৰেক্টিকেল ফিল্ডত কৰিব পাৰোঁ, নতুবা আমি নিজৰ ঘৰতে আমি কৰিব পাৰোঁ বা অন্য কিছুমান আমি পৰিৱেশ সজাইও আমি কৰিব পাৰোঁ। কিন্তু আমি তাৰ কাৰণে এটা নিশ্চয়কৈ আমি প্ৰেক্টিচ কৰিব লাগিব। প্ৰিয় বন্ধুসকল, ইয়াৰ পাছতে আমি এটা ভাষণৰ উন্নত ভাষণ প্ৰদান কৰিবলৈ হ'লে আমি এইকেইটা কথাও মন দিব লাগিব যে আমি এজন বক্তা হিচাপে আমাৰ বডি লেংগুৱেজটোনো কেনেকুৱা হ'ব। এই কথা কওঁতে মই হাতখন কেনেকৈ কৰিছোঁ বা মই মোৰ হাত, ভৰি, গা, মূৰবিলাক মই কেনেকৈ লৈ আছোঁ, এই গোটেই শৰীৰৰ অংগী ভংগীবিলাক মই কেনেকৈ দিছোঁ ইত্যাদি কথাবিলাকত নিশ্চয়কৈ মন দিব লাগিব। আৰু ভাষণ দিওঁতে আমি কৰা যিটো মুভমেণ্ট, আচলতে আমি যি এটা গতি কৰোঁ, সেই গতিটোত কেনেধৰণে আমি আছোঁ, এই কথাবিলাকতো আমি মন দিব লাগিব। তাৰ পাছতে আমি দৰ্শক শ্ৰোতাৰ লগত যিটো আই কণ্টেক্ট হয়, আমি চকুৱে চোৱাৰ যিটো আমি কণ্টেক্ট হয়, সেইটোতো আমি মন দিব লাগিব। কিয়নো আমি যদি শ্ৰোতা দৰ্শকৰ অন্য দিশত যদি চকু দিওঁ, তেতিয়াহ'লে নিশ্চয় আমি আকৰ্ষণ কৰিব নোৱাৰিম। তেতিয়াহ'লে আমি বডি লেংগুৱেজ, মুভমেণ্ট আৰু আই চাইটৰ ওপৰত আমি এই কথাখিনি নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। সেয়েহে আমি তেতিয়াহ'লে এটা উন্নত ভাষণ প্ৰদান কৰিবলৈ আমি সক্ষম হ'ম। প্ৰিয় বন্ধুসকল, ইয়াৰ পাছতে আমি এজন বক্তা হিচাপে আমাৰ নিশ্চয়কৈ এটা নিজৰ মাজতে এটা কনফিডেন্ট থাকিবই লাগিব। এইটো ভাষণৰ ক্ষেত্ৰত অতি দৰকাৰী বিষয়। এয়া হ'ল কনফিডেন্ট অভাৱত বা আত্মবিশ্বাসৰ অভাৱত আমি এটা ভাল কেতিয়াও এটা উন্নত আমি ভাষণ প্ৰদান কৰিব নোৱাৰিম। সেয়েহে আমাক নিশ্চয়কৈ ভাষণৰ ক্ষেত্ৰত এটা কনফিডেন্ট বা আত্মবিশ্বাস আমি নিশ্চয়কৈ আমি লাগিব। ইয়াৰ পাছতে আহোঁ, আমি ভাষণটো অধিক মনোগ্ৰাহী কৰিবলৈ বা ভাষণৰ কথাবিলাক পাহৰি নাযাবলৈ আমি কিছু ষ্টৰীৰ সহায় ল'ব পাৰোঁ। অৰ্থাৎ ভাষণক শ্ৰোতা দৰ্শকক এটা গল্পই বা সাধুৱে বা এটা কাহিনীয়ে যথেষ্ট আকৰ্ষণ কৰে। সেয়ে আমি যিখিনি কথা ক'বলৈ যাম, সেইখিনি যদি আমি এটা গল্প আকাৰে বা কাহিনী আকাৰে যদি অলপ তাত সংমিশ্ৰণ কৰোঁ, তেতিয়া নিশ্চয়কৈ ভাষণটো যথেষ্ট উন্নত পৰ্যায়ৰ ভাষণ হয়। সেই প্ৰিয় বন্ধুসকল, পৰাপক্ষত আমি এই ধৰণৰ সুবিধা ল'ব পাৰোঁ যে আমি তাৰ লগতে ভাষণৰ লগতে ষ্টৰী টেলিংটো আমি তাত সন্নিৱিষ্ট কৰিব পাৰোঁ আৰু তাৰ লগতে আমি পাহৰি নোযোৱাৰ ব্যৱস্থাটো তাৰ মাজতেই হৈ যায়। প্ৰিয় বন্ধুসকল, ইয়াৰ পাছতে হ'ল আহিলে আমাৰ যিটো সাজ পোছাক বা ড্ৰেছে আচলতে আমাৰ যিটো বহিঃদৃষ্টিত এজন শ্ৰোতা দৰ্শকে যিটো আমাক দৃষ্টি দিয়ে বা আমাক চায় বা আমাক জাজ কৰে বা অধ্যয়ন কৰে, সেই কথাখিনিত আমাৰ কিন্তু সাজ পোছাকৰ অতি প্ৰয়োজন। আমি এটা মাৰ্জিত আৰু পৰিৱেশৰ লগত মিলাকে আমি সাজ পোছাকবিলাক সেই স্থানত আমি পৰিধান কৰিব লাগে। প্ৰিয় বন্ধুসকল, ইয়াৰ পাছতে আহিলে আমাৰ টাইমৰ ক্ষেত্ৰত, সময়ৰ ক্ষেত্ৰত
আমি যেতিয়া এডোখৰ ঠাইত যেতিয়া ভাষণ দিবলৈ যাওঁ তেতিয়াহ'লে আমি নিশ্চয়কৈ সেই ঠাইত কিছু আগতীয়াকৈ আমি সেই স্থানত উপনীত হ'লে ভাল হয়, কিয়নো আমি আগতীয়াকৈ উপনীত হ'লে তাত আমি পৰিৱেশটোৰ লগত আমাৰ এডজাষ্ট হ'বলৈ সুবিধা হয়, আৰু তেতিয়া নিজৰ অনুসৰি পৰিৱেশ অনুসৰি আমি তাত গৈ অলপ আগতীয়াকৈ কিছু আমি আগতীয়া প্ৰস্তুতি কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ভাষণটো উন্নত পৰ্যায়লৈ ৰূপান্তৰ হয়। ইয়াৰ পাছতে আহিলে প্ৰিয় বন্ধুসকল, যে ভাষণৰ ক্ষেত্ৰত আমি ভাষণটো কিছু ক্ষেত্ৰত আমি এটা ইউনিক হ'বই লাগিব বা মৌলিকতাটো থাকিব লাগিব। 10জনে দিয়াৰ ধৰণে যদি আমি ভাষণ দিওঁ তেতিয়াহ'লে নিশ্চয় সেই ভাষণটো বেছি আকৰ্ষণ নহ'ব বা উন্নত এটা ভাষণ নহ'ব। কিন্তু উন্নত ভাষণ হ'বলৈ হ'লে আমি এই ভাষণটোত এটা মৌলিকতা নিশ্চয় থাকিব লাগিব, আৰু তাতে এটা নিজস্ব শৈলী তাত ব্যৱহাৰ কৰি আমি ভাষণটোক এটা আকৰ্ষণীয় আৰু মৌলিকতা আমি দিব পাৰোঁ। প্ৰিয় বন্ধুসকল, ইয়াৰ পাছতে আমি ভাষণৰ ক্ষেত্ৰত যাতে মন দিব লাগে যে আমি কাৰো ওপৰত কিবা কথা দোষাৰোপ নকৰি, কিবা কমপ্লেইন নিদি আমি যাতে আমাৰ ভাষণটো এটা সহজ সৰল হয়, আৰু সেই কথাটোত আমি মন দিব লাগিব। বিশেষকৈ ভাষণত যেতিয়া কাৰোবাৰ ওপৰত দোষাৰোপ বা কমপ্লেইন দি পেলাই যদি ভাষণটো কোৱা হয়, তেতিয়া সেই ভাষণটো নিশ্চয়কৈ শ্ৰোতা দৰ্শকৰ মনোগ্ৰাহী নহ'ব। সেয়েহে আমি এই ক্ষেত্ৰত এই কথাটোত মন দিয়াটো অতিকৈ প্ৰয়োজন। শেষত আহোঁ প্ৰিয় বন্ধুসকল, আমি এটা উন্নত ভাষণ প্ৰদান কৰিবলৈ হ'লে আমি যি বাক পটুতাটো আৰু তাৰ লগতে পাব্লিক স্পিকিং ক্ষেত্ৰত আমি নিশ্চয়কৈ কিছু দিশ আমি জানি লোৱাটো অতিকৈ প্ৰয়োজন, আৰু বিশেষকৈ আমি যিটো বাক পটুতাটো কথাৰ কোৱাৰ যিটো আমি দক্ষতা, সেইখিনি আমি নিশ্চয়কৈ আয়ত্ব কৰি ল'ব লাগিব, আৰু তেতিয়াহে আমি সুন্দৰকৈ নিজৰ কথাখিনি আমি উপস্থাপন কৰিব পাৰিম, আৰু বিষয়টো আমি যিটো ক'বলৈ গৈছোঁ সেইটো আমি শ্ৰোতা দৰ্শকৰ মাজলৈ লৈ যাবলৈ আমি সক্ষম হ'ম। প্ৰিয় বন্ধুসকল, এইকেইটাই আছিলে আমি উন্নত ভাষণ এটা প্ৰদান কৰিবলৈ হ'লে অতি প্ৰয়োজনীয় দিশ। এই 10টা দিশক লক্ষ্য কৰি আপুনিও এজন সুদক্ষ বক্তা হ'ব পাৰিব, আৰু এটা ৰাজহুৱা স্থানত বা মঞ্চত তেনেধৰণে আপোনালোকে সুন্দৰ এটা ভাষণ বা উন্নত এটা ভাষণ প্ৰদান কৰিবলৈ আপোনালোকে সফল হ'ব। প্ৰিয় বন্ধুসকল, যদিহে আমাৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু নিশ্চয় শ্বেয়াৰ কৰিব। প্ৰিয় বন্ধু-বান্ধৱীলৈ নিশ্চয়কৈ ইয়াত শ্বেয়াৰ কৰি আৰু উঠি অহা চামলৈ শ্বেয়াৰ নিশ্চয় কৰিব। তেতিয়াহ'লে বন্ধুসকল, আহক এটা নতুন আৰু সুন্দৰ ভিডিঅ'লৈ পুনৰ আপোনালোকৰ কাষলৈ আহিছোঁ। আহক সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ, এই ধুনীয়া পৃথিৱীখন সুন্দৰ চিন্তা আৰু কৰ্মৰে আমি